জয়ে এখন ফ্ৰেণ্ড মোৰ নাম জিতুল ৰভা আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত কথা পাতিম যেতিয়া নেকি ভুলৰ কাৰণে আপোনালোকৰ চেনেল গ্ৰ' হোৱা নাই আৰু আপোনালোকৰ ভিউ অহা নাই, আপোনাৰ ভিডিঅ'বোৰ আগবাঢ়ি যাব পৰা নাই। পাতিম যে আপোনালোকে তিনিটা ভুল কৰি থাকে, সেই তিনিটা ভুল কি কি তো আজি এইটো ভিডিঅ'ত ক্লিয়াৰ কৰি আছোঁ। চ' ফ্ৰেণ্ড ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকে যদি মোৰ চেনেল নতুনকৈ আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখক তাকি এনেকুৱা ইউটিউব ৰিলেটেড ভিডিঅ'বোৰৰ নটিফিকেশ্যন যেন আপোনালোকে পাই থাকে। চ' ফ্ৰেণ্ড এতিয়া ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। কেতিয়াবা আপোনাৰ আনছাবস্ক্ৰাইব হৈ যাব, কেতিয়াবা ডিছলাইক হৈ যাব, কিছুমান লাইকবিলাক কমি যাব। লাইক হোৱাৰ পিছতে আপোনাৰ ধৰি লওক 80 লাইক 70 হৈ যাব পাৰে, আপোনাৰ আনছাবস্ক্ৰাইব হৈ যায়, মানে কি ছাবস্ক্ৰাইববিলাক কমি যায়। তেতিয়া আপুনি কি লাগে, মনত দুখ লাগে ফ্ৰেণ্ড। তো দুখটো সকলোৰে লাগিবই ফ্ৰেণ্ড। চ' ফ্ৰেণ্ড আপোনালোকে যিহেতু কষ্ট কৰিছে, কষ্ট কৰাৰ কাৰণে আপোনাৰ মনত দুখ লাগিব, যেতিয়া নেকি লাইকবিলাক কমি আহিব, আনছাবস্ক্ৰাইব কৰিব, ঠিক আছে। তো সেই দুখ লাগিল বুলি আপোনালোকে এটা ভুল কৰি থাকে যে আপোনালোকে বহুতোকে দেখিছোঁ মোৰ ডিছলাইক হৈ গৈছে চেনেলত, মোক দুখ লাগছে, বেয়া লাগছে, তেনেকুৱা ধৰণৰ মানে আপোনাৰ অডিয়েঞ্চৰ আগত এইবিলাক প্ৰকাশ কৰে। চ' ফ্ৰেণ্ড এইবিলাক আপোনালোকে কেতিয়াও কৰিব নালাগে। এইবিলাক কৰিলে কি হয়, আপোনাৰ অডিয়েঞ্চে গম পায় যে আপোনাৰ ভিডিঅ'টো চাগে ভাল নহয়, বা ধৰি লওক আপোনাৰ ভিডিঅ'টো ভাল নহয় চাগে, সেইবাবে ডিছলাইক হৈছে, সেইবাবে মানে কি ডিছলাইকটো হয়ে, সেইকাৰণে আপোনাৰ লাইকবিলাক কমি গৈছে, আপোনাৰ আনছাবস্ক্ৰাইব কৰিছে। তো ফ্ৰেণ্ড সেইবিলাক আপোনাৰ চেনেলৰ কাৰণে বহুতখিনি হানিকাৰক আৰু ক্ষতি হ'ব পাৰে ফ্ৰেণ্ড। চ' ফ্ৰেণ্ড এইবিলাক আপোনালোকে কেতিয়াও কৰিব নালাগে। আপোনাৰ ডিছলাইক হৈছে, আপোনাৰ আনছাবস্ক্ৰাইব হৈছে, লাইক কমি গৈছে, চ' ফ্ৰেণ্ড আপোনালোকে এইবিলাক মনতে ৰাখি দিব। 10জনে যদি আপোনাৰ আনছাবস্ক্ৰাইব কৰিছে, চ' ফ্ৰেণ্ড নেক্সট ভিডিঅ'ত আপুনি 10জনৰ জেগাত আপোনাৰ 20জন আপুনি ছাবস্ক্ৰাইবাৰ লৈ আনক নেক্সট ভিডিঅ'ত, ঠিক আছে ফ্ৰেণ্ড। তো এনেকুৱাকৈ আপোনালোকে ভিডিঅ'বোৰ আগবাঢ়ি যাব আৰু এইবিলাক আপোনালোকে শ্বেয়াৰ নকৰিব আপোনাৰ অডিয়েঞ্চৰ আগত, ঠিক আছে। 2 নম্বৰ ভুল হৈছে ফ্ৰেণ্ড, আপোনাৰ এটা টপিকত ভিডিঅ' নবনায়, নানান ধৰণৰ টপিকত ভিডিঅ' বনায়। চ' ফ্ৰেণ্ড মই যোৱাকালি এটা 2-3টা মই চেনেল চেক কৰি চাইছিলোঁ। তেওঁলোকৰ প্ৰথমতে মানে কি ব্লগ বনাইছিলে, তাৰপিছত তাহাঁতে 2-3 মাহ পিছত তাহাঁতে টেকনিকেল বনালে, তাৰপিছত বনালে কুকিং বনালে। চ' ফ্ৰেণ্ড এনেকৈ 12 মিছ হৈ যায়। এইবিলাক যদি আপোনালোকে যদি কৰি থাকে বেলেগ বেলেগ টপিকত, চ' ফ্ৰেণ্ড চাওক, এনেকুৱা যদি আপোনালোকে বেলেগ বেলেগ টপিক বনাই থাকে, তেতিয়াহ'লে আপোনাৰ যিমানখিনি আপোনাৰ ভিউ আহিব লাগে, যিমানখিনি আপোনাৰ ৱাচ টাইম আহিব লাগে, ত' ফ্ৰেণ্ড এইবিলাক ৱাচ টাইম আৰু ভিউ আপোনালোকে নেপাব। কাৰণ ফ্ৰেণ্ড প্ৰথমতে আপোনালোকে ব্লগ বনাইছে, 2-3 মাহমান আপোনাৰ অলপ ছাবস্ক্ৰাইব বাঢ়িলে, 100-200 ছাবস্ক্ৰাইব বাঢ়িলে, তাৰপিছত আপোনালোকৰ টপিক নোহোৱা হৈ গ'লে, ক'ত মানে ব্লগ বনাম, কেনেকৈ ধৰণৰ ব্লগ বনাম, তো আপোনাৰ দিমাগ কাম নকৰা হ'লে, তেতিয়া মানে কি বোলে টেকনিকেল চেনেল বনাই দিলে, মোক কৰি দিওঁ মই টেকনিকেলটো বনাওঁ, ঠিক আছে। টেকনিকেল বনাই দিলে, টেকনিকেল বনোৱাৰ পিছত ফ্ৰেণ্ড কিছু এই টেকনিকেল চেনেলটো দেখি কিনে আপোনাৰ কি 100-200 মানুহ আপোনাৰ ছাবস্ক্ৰাইব কৰিলে, ব্লগৰ কাৰণে আপোনাক যিবিলাক মানে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকে আপোনাৰ টেকনিকেল চেনেল নাচাব। নেক্সটবাৰ আপুনি কুকিং কৰিলে, সেই কুকিং আপুনি ভিডিঅ' আপলোড কৰিলে, আপলোড কৰাৰ পিছত কি হ'ব, যিবিলাক আপোনাৰ টেকনিকেল চেনেল দেখি আপুনি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকে আপোনাৰ কুকিং চেনেল নাচায়। এনেকুৱাকৈ আপোনাৰ ছাবস্ক্ৰাইবাৰ কমি যাব লাহে লাহে লাহে, তাৰপিছত আপোনাৰ ভিউ কমি আহিব। তো মই আৰু এজনক দেখিলোঁ যে তেওঁৰ ছাবস্ক্ৰাইবাৰ কিমান জানে, 40K ছাবস্ক্ৰাইবাৰ পালোঁ মই, ঠিক আছে। 40K ছাবস্ক্ৰাইবাৰ মানে কি 40,000 ছাবস্ক্ৰাইবাৰ, ঠিক আছে। তো তাৰে দুটা মই তাৰ ভিডিঅ' দেখিলোঁ, 7K তেওঁৰ মানে এটা ভিডিঅ' আৰু কি 7K তাৰ মানে কি ভিউ আহিছে, 2টা বা 3টা ভিডিঅ'ৰ তাৰ ভিউ আহিছে, ঠিক আছে। বাকী ভিডিঅ'বোৰৰ 200, 250, 300 তেনেকুৱা ভিউ। তো এইবিলাক আপোনালোকে কেতিয়াও ভুল নকৰিব, এটা টপিকত ভিডিঅ' বনাব আপুনি, ঠিক আছে। তো আমি এতিয়া আহোঁ 3 নম্বৰ, ঠিক আছে। আপোনাৰ 3 নম্বৰ ভুল কি কৰে, চ' আপোনালোকে যেতিয়া নেকি ভিডিঅ' আপলোড কৰিব ইউটিউবত, ঠিক আছে, আপলোড কৰাৰ সময়ত আপোনালোকে ঠিকমতে টাইটেল, টেগ, ডিছক্ৰিপশ্যন আৰু আপোনাৰ থাম্বনেইল, এই 4টা বস্তু আপোনালোকে ঠিকমতে নালাগে, ঠিক আছে। মই যোৱাকালি কিন্তু ভিডিঅ' এটা চেক কৰিছিলোঁ, এইটোও মই চেক কৰিছিলোঁ যে টাইটেল, টেগ, ডিছক্ৰিপশ্যন ঠিককৈ লগাই নে নলগায়। চ' ফ্ৰেণ্ড আপোনালোকে টাইটেল, টেগ, ডিছক্ৰিপশ্যন, থাম্বনেইল এইবিলাক ভালকৈ আপুনি নলগায়, ঠিক আছে। ইউটিউবেতো ভাই মানুহ নহয়, তাত চকু দুটা নাই। আপোনাৰ ভিডিঅ' চাই কিনে যে আপোনাৰ অডিয়েঞ্চৰ তাতে পঠাব, ঠিক আছে। ইউটিউবৰ এটা মেচিন, সেইটো হৈছে অন্ধ। আপোনাৰ ভিডিঅ'ত কি আছে সি নেদেখি, আপোনাৰ ভিডিঅ'টো কি আছে কি নাই, আপুনি যেতিয়া ডিছক্ৰিপশ্যন লিখিব, যেতিয়া নেকি টেগ দিব, ঠিক আছে, আপোনাৰ টাইটেল দিব, সেইবিলাক যেতিয়া নেকি মেচ হ'ব, মেচ হোৱাৰ পিছত যেতিয়া নেকি ইউটিউবৰ মেচিন, সেই মেচিনটোৱে গম পায় যে আপোনাৰ মানে কি কুকিং চেনেল, ঠিক আছে। যেতিয়া আপুনি লিখাৰ লগে লগে তেওঁ গম পাই যাব যে আপোনাৰ চেনেলটো, আপোনাৰ ভিডিঅ'টো কি কুকিঙৰ, ঠিক আছে। যোনে কুকিং ভিডিঅ' চাই ভাল পায় তেওঁৰ তাতহে আপোনাৰ সেই কুকিং ভিডিঅ'টো পঠাই দিব, ঠিক আছে। ত' আপোনালোকে এইবিলাক ভুল কাম কৰি থাকে, আপোনাৰ ভিডিঅ' ৰেংক নহয়, আপোনাৰ টাইটেল হিচাপত ডিছক্ৰিপশ্যন নহয়, ডিছক্ৰিপশ্যনৰ হিচাপত আপোনাৰ টেগ নহয়,
আপোনাৰ থাম্বনেল ভালকৈ নলগায় ঠিক আছে চ' এই তিনিটা ভুল আপোনালোকে কৰি থাকে ঠিক আছে আপুনি নেক্সট বাৰ ভিডিঅ' বনালে এইবিলাক এনেকুৱা ভুল নকৰিব মোৰ যেতিয়া নেকি মানে অভিজ্ঞতা সেই অভিজ্ঞতা হিচাপত মই আপোনালোকক আজি এইখিনি বস্তু শ্বেয়াৰ কৰি দিলোঁ ঠিক আছে চ' ফ্ৰেণ্ড এই ভিডিঅ'টো যদি ভাল লাগে তো তেতিয়াহ'লে লাইক কৰি দিয়ক ঠিক আছে ফ্ৰেণ্ড আমি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ জয় আই অসম।